friends, myself T Rahman. আপোনালোকক আকৌ এবাৰ ভাৰতীয় ক্ৰিকেটৰ শেহতীয়া কিছু আপডেটক লৈ ষ্টৰি ডেপৰেটিভ ভিডিঅ' বনাবলৈ লৈছোঁ। তো আমাৰ ভাৰতীয় দলটো ইতিমধ্যে অষ্ট্ৰেলিয়াত উপস্থিত হৈছেগৈ। তাতে ধৰক আমাৰ 23 তাৰিখৰ পৰা ইণ্ডিয়া পাকিস্তানৰ প্ৰথমখন মেচ আছে গ্ৰুপ লিগৰ। তো এতিয়া প্ৰথম পৰ্যায়ৰ তেওঁলোকে দুটামান প্ৰেক্টিছ মেচ খেলিছিল আৰু যোৱাকালি দ্বিতীয়খন প্ৰেক্টিছ মেচ খেলিলে। ইণ্ডিয়া ৱেষ্টাৰ্ণ অষ্ট্ৰেলিয়াৰ সৈতে খেলিলে আৰু সেই খেলখনত ইণ্ডিয়া শোচনীয়ভাৱে পৰাজয় বৰণ কৰিলে। ইণ্ডিয়া 36 ৰানত হাৰিল আৰু তাতে লিডিং স্ক'ৰাৰ ভাৰতীয় দলৰ KL আছিল আৰু KL ইতিমধ্যে সকলোৱে কৈ আছে, ট্ৰল কৰি আছে ছ'চিয়েল মিডিয়াত যে তেখেতে বহুত শ্ল' ইনিংছ খেলিছে, 74 ৰানছ 55 বলত। তো ভালদৰে ফিনিচিংটো দিব নোৱাৰিলে। যদিও তেনেকুৱা 74 ৰান 55 বল দেখুওৱা হয়, কিন্তু তেখেতে 43 নে 44 বলত হাফ চেঞ্চুৰীটো সম্পন্ন কৰিছিল আৰু বাকী তেনেকুৱাকৈ ষ্ট্ৰাইক ৰেটটো লাষ্টৰ ফালে মিলিছে। তো সেই হিচাপত তেখেতে ভাল খেলিছে, বাকী সকলো ফ্লপ হৈছে। তো হাৰাৰ যিটো ব্লেম সেইটো সকলোখিনি ৱেল ছেট বেটছমেন KL ওপৰতে গৈছে। তো বাকী সকলোখিনি বেটছমেন চব ফ্লপ হৈছে। আশ্বিনে 3 উইকেট পাবলৈ সক্ষম হৈছে, যদিও আশ্বিনৰ তেনেধৰণৰ পাৰফৰ্মেঞ্চ আমি দেখিবলৈ পোৱা নাই বিগত যিমানবোৰ মেচ হৈছে। মেইন প্লেয়াৰসকল আমাৰ বিৰাট কোহলি, ৰোহিত শৰ্মা তেখেতে সকলে বেটিং কৰা নাই। বাকী যিসকল ধৰক আমাৰ বেঞ্চ ৰিজাৰ্ভত যিসকল থাকিব লগা আছিল সকলোখিনিয়ে বেটিং কৰিছে মোটামুটি। ৰোহিত শৰ্মা আৰু বিৰাট কোহলি বেটিং নকৰিলে, তেখেতসকলে ফিল্ডিংহে কৰিলে। আশা কৰিছিলোঁ তেখেতসকলেও বেটিং কৰিলে অলপ মেচ প্ৰেক্টিচটো ভালদৰে হৈ গ'ল হয়। অষ্ট্ৰেলিয়ান কণ্ডিশ্যনটো সুইমিং কণ্ডিশ্যন হয়, তো সেইকাৰণে তেখেতসকলে বাহিৰত দেখা পালোঁ এটা ভিডিঅ' তেখেত প্ৰেক্টিচ কৰি আছে শ্বৰ্ট বলক লৈ কিবা কিবি। আৰু নেক্সট আপডেট আমাৰ BCCI যিটো ভাৰতীয় ক্ৰিকেট বৰ্ডক লৈ, এই ক্ৰিকেট বৰ্ডক লৈ বিভিন্ন ধৰণৰ আপডেট ডেভেলপমেণ্ট আহিছে। বিগত ভিডিঅ'ত আমি কৈছিলোঁৱে যে আমাৰ BCCI অধ্যক্ষ পদৰ কিছু সাল সলনি হ'বলৈ গৈ আছে আৰু rogerbinny ইতিমধ্যে সেইটো ৰেচত আগবঢ়া আৰু সৌৰভ গাংগুলীয়ে নিজকে ইতিমধ্যে ঘোষণা কৰিলে যে তেখেতে আৰু সেইটো পদ নাথাকিব, ডিক্লেয়াৰ কৰি দিলে। আৰু ক'লে কিছুমান কথা তেখেতে ধৰক বেংগল ক্ৰিকেট এছ'চিয়েশ্যন হৈ 5 বছৰ, BCCIৰ হৈ 3 বছৰ এনেকুৱাকৈ তেখেতে সেৱা আগবঢ়ালে আৰু এদিন নহয় এদিন তেনেকুৱা ধৰণৰ এডমিনিষ্ট্ৰেশ্যনৰ পৰা সকলোৱে আঁতৰিবই লাগিব, সেইবোৰ চিৰস্থায়ী নহয়। তো আশা কৰোঁ তেখেতে নেক্সট ভাল সিদ্ধান্ত ল'ব। বহুতে ইতিমধ্যে ছ'চিয়েল মিডিয়াত হওক বিভিন্ন ধৰণৰ কথা বতৰা শুনি আছোঁ, তেখেতে ৰাজনৈতিক দলত সক্ৰিয়ভাৱে যোগদান কৰাৰ কথাও আহি পৰিছে। এতিয়া নাজানো কি হয়। আৰু কিছুমানে কৈ আছে তেখেতে ICCৰ চেয়াৰমেন পদৰ বাবেও তেনেকুৱা ধৰণৰ নিজকে নমিনেশ্যন আগবঢ়াব বুলিও কথা বিভিন্ন ধৰণৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি পাই আছোঁ। T20 বিশ্বকাপ সম্পৰ্কীয় যিমানবোৰ আপডেট আছে, বিশেষকৈ ভাৰতীয় দলৰ আপডেটসমূহক লৈ আমি সদায় ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে এই ধৰণৰ ষ্টৰি টাইপ ভিডিঅ'বোৰ ভাল পাব। সেইকাৰণে যদি ভাল পায় তেতিয়াহ'লে আমাক লাইক কৰি দি দিব চেনেলটোৰ ভিডিঅ'বোৰত, আৰু পাৰিলে ছাবস্ক্ৰাইব কাউণ্টটো আমাৰ অলপ বঢ়াই দিব। তো আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিবলৈ লৈছোঁ। ধন্যবাদ। জয় অসম।